ফ্ৰেণ্ড গুৰিখিনি মই আলু কাটি লৈছিলোঁ দুটা আৰু ফ্ৰাই কৰি লৈছোঁ অলপ। তাৰপিছত এইখিনি আছে কচ মাছ, ইয়াত তেলত পিছত দিম মই নহৰু, আদা, পিঁয়াজ, ইয়াত বিলাহী লৈছোঁ 4টা বইল কৰি ল'ম। এইটো কেনেকৈ ল'ম চাই থাকিবচোন। মই আলুটো বইল কৰি লৈছোঁ, আজি গোটাই বইল কৰি লৈছোঁ। এই বাকলিটো আঁতৰাই দিব লাগিব, বাকলিটো থাকিলে মানে বিলাহীটো একো হেৰি নাথাকে, বাকলিটো থাকিলে বিলাহীটো একো ভাল নালাগে, আকৌ বাকলিখিনি উপঙি থাকে যে সেইখিনি ভাল নালাগে, দেখিবলৈকে বেয়া লাগে। এইখিনি বাকলিখিনি মই আঁতৰাই দিম, এনেকৈ আঁতৰাই দিম। গৰম হৈ আছে। মই বাকলিখিনি গুচাই ল'ম, গুচাই পেলাই তেলত ভাজি দিম। ভাজি কেনেকৈনো বনাই থাকিম, মই কচ মাছ চাই থাকিব মোৰ আইডিয়াত মই কেনেকৈ বনাওঁ কচ মাছটো। আমি কচ মাছৰ তেল দি বহুত কমেই খাওঁ। আজি আলু দি বনাম, আলু বিলাহী তেনেকৈ দি বনাম। আলুটো অলপ ফ্ৰাই কৰি লৈছোঁ, সেয়া আলু ফ্ৰাই কৰি লৈছোঁ, চাই থাকিবচোন। সেইখিনি বিলাহী বাকলিখিনি বইল কৰি লৈছোঁ, বইল কৰি লৈ পেলাই বিলাহীখিনি বইল কৰি লৈ পেলাই বাকলিখিনি আঁতৰাই পেলাই দিলোঁ। এইখিনি পেলাই দিম। তাৰপিছত মই আলুখিনি ফ্ৰাই হৈ গ'ল, এইখিনি আঁতৰাই দিম। এতিয়া বেছি ৰঙাই হৈ গ'ল, বেছি ৰঙা হৈ গ'লে খাই ভাল নালাগে, টেষ্ট নালাগে। বেছিকৈ ফ্ৰাই কৰি দিলোঁ। ইয়াতে মই এতিয়া তেলত পাঁচফোৰণ দিম কেইটামান। পাঁচফোৰণখিনি দিছোঁ, তাৰপিছত নহৰু, আদা, পিঁয়াজ, তেজপাত একেলগে দি দিছোঁ। ইয়াতে বিলাহীখিনি দি দিছোঁ, এইখিনি বইল কৰি লৈছোঁ। তাৰপিছতে হালধি দিম, মিডিয়াম টেষ্টমতে নিমখ দি থোৱা ছোৱালীক বিলাহী বইল কৰোঁতে সেইকাৰণে কমকৈ দিছোঁ, অলপ দিছোঁ। দেখোন কিমান ধুনীয়াকৈ বিলাহীটো ভাজি গ'ল, পুটুককৈ দিওঁতে ভাজি গুচি গ'ল, একদম পানী হৈ গৈছে। তেনেকৈ দিওঁতে বা পানী হৈ গ'ল। সদায় বিলাহীটো বইল কৰিলে তেনেকৈ দিব লাগে, তেতিয়া বহুত টেষ্ট লাগে, বাকলিটো নাথাকে, দেখিবলৈ ভাল লাগে। অকণমান পানী দি দিছোঁ, অকণমান পানী দি দিছোঁ। বস্তুটো মেলিব লাগে, সিজিয়ে আছে অলপ হ'লেও পানী দি দিছোঁ। তাৰপিছত মই এইখিনি যিখিনি বইল কৰি থৈছিলোঁ আলু সেইখিনি দি দিছোঁ। অলপ ঢাকি দিছোঁ 5 মিনিটমান। মই এতিয়া পানী দি দিছোঁ অলপ, পানীটো উতলিব লাগিব, কাৰণ মাছটো মই কেনেকৈ দিম চাবচোন। এতিয়া পানী দি দিছোঁ একেবাৰে মই মাছটো পানীটো উতলিলে, দালিখিনি উতলাৰ লগে লগে মই এই মাছখিনি দেখিছেনে, এই মাছখিনি এপিচকৈ মই দি দিম। মই এই মাছখিনি আমি ফ্ৰাই কৰি নলওঁ, কাৰণ কচ মাছৰ তেল থাকেই, আৰু এইটো আমি বইল হিচাপে খাওঁ। আপোনালোকে কেনেকৈ খাই নাজানো, কিন্তু আমি তেলটোতো বহুত কম দিয়ে খাই, দেখিছেনে, এনেকৈ দি দিছোঁ। ফ্ৰাই কৰি লোৱা নাই, একো কৰি লোৱা নাই, এনেকৈ ডাইৰেক্ট দি দিছোঁ, পিচকৈ ডাইৰেক্ট দি দিছোঁ। এইটো মাছটো ফ্ৰাই নকৰোঁ, কাৰণ এইটো মাছ ফ্ৰাই কৰি খাবলৈ ভয় লাগে, তেল থাকে বহুত, পেট বেয়া হৈ যাব, সেইটোকে ভয় লাগে, গতিকে এনেকৈয়ে খাওঁ। আৰু বিশেষকৈ এইটো এনেকৈ খাব লাগে, আৰু মধুসোলেং দি খাব লাগে, মধুসোলেঙৰ লগতহে মিলে এইটো মাছ। মধুসোলেং দিয়ে খাওঁ, কিন্তু মধুসোলেংটো আমাৰ এতিয়া হৈছেহে, নতুন বাৰী, আমি ৰুইছোঁহিহে, এতিয়া বৰ্তমান নাইকিয়া, কিনি আনিবলৈও তেনেকৈ হোৱা নাই।
এয়া দেখিছেনে? মই চাই থাকিব ভিডিঅ'টো, কেনেকৈ মই মাছটো দেখাই থাকিম। এইখিনি অলপ মাছৰ চৰ্বি আছে। মাছৰ চৰ্বিখিনি মই এয়া পিঁয়াজ নহৰু কাটি লৈছোঁ। সেইখিনি মই ভাত দি পেলাই ভাজিম। এইখিনি মই ভাত অলপ দিম, সেইখিনি মই ভাজি পেলাই তেনেদৰে খামহি। তাৰপিছত এতিয়া মই দাংবডি উলিয়াই লৈছোঁ। এয়া দাংবডি উলিয়াই লৈছোঁ। দাংবডি সুদাকৈ খালীকৈ ভাজিম, অকল পিঁয়াজ দি পেলাই। মই বিলাহীখিনি ফ্ৰাই কৰি ল'লোঁ, বিলাহীখিনি ভাজি ল'লোঁ। ভাজি লৈ পেলাই মাছৰ পেটুখিনি দি দিছোঁ, ইয়াৰ লগতে দি দিছোঁ। তাৰপিছত ইয়াতে মই নিমখ হালধি নিজৰ আন্দাজমতে দিম। মই যিখিনি মাছৰ দালি বনাইছিলোঁ সেইখিনি চিমত দি পেলাই ঢাকি ৰাখি থৈছোঁ, কাৰণ মাছটো মই কেঁচাকৈ দিছোঁ যে, সেইকাৰণে বইল হ'ব লাগিব মাছটো। ইয়াত দেখিছেনে? ঢাকি পেলাই ইয়াত বহুত সময়, যিমান দেৰি পাৰে আপোনালোকে সিমান দেৰি ঢাকি ৰাখি থ'ব মাছটো, কাৰণ হ'ব লাগিব কেঁচাকৈ দিয়া কাৰণে। তাৰপিছত মই ইয়াৰ লগত এতিয়া মই এইটো হৈ গ'ল, মই ইয়াত এতিয়া ভাত দিম। আৰু এটা থাকি গ'ল, মই ইয়াত দেখিছেনে থেকেৰা উলিয়াই থৈছোঁ কেইপিচমান। সেই থেকেৰা কেইপিচ মই বিলাহী দিছোঁ যদিও ইয়াত অলপ থেকেৰা দি দিছোঁ, কাৰণ এইটো মাছটো তেল থাকে যে, সেইকাৰণে থেকেৰা দিছোঁ। টেঙা যিমানে হয় সিমানে খাই ভাল লাগে, টেঙাকৈ খাব লাগে মাছটো। ইয়াতে অলপ ভাত দিলোঁ, ভাত দি পেলাই ইয়াত দি দিছোঁ। মাছৰ চৰ্বি হয় যে, সেইকাৰণে তেল বহুত ওলালে। মোৰখিনি ভাজি হৈ গ'ল, ইয়াত দেখিছে ভাজি হৈ গ'ল। ঘৰত দুয়োটাই খাই বহুত ভাল পায় এনেকৈ বনাই দিলে। কলৰ খাৰেই হওক বা এনেকৈ ভাতটো ভাজি এনেকৈ মাছৰ পেটুৱে হওক কণীয়ে হওক এনেকৈ বনাই দিলে খাই দুয়োটাই খাই বহুত ভাল পায়, সেইকাৰণে বনাই দিওঁ সেই দুয়োটাকে। দেখিছে হৈ গ'ল মোৰ, ইয়াত দেখিছেনে মাছ হৈ গ'ল। এইখিনি মাছৰ দালি হৈ গ'ল। মই কেনেকৈ বনাইছোঁ সেইটোকে আপোনালোকক দেখুৱাইছোঁ। আপোনালোকে কেনেকৈ বনাই সেইটো হেৰি নাই, কিন্তু মই বনোৱাটো মই দেখুৱাইছোঁ কেনেকৈ মই বনাওঁ। আৰু এইখিনি কালি কলখাৰ অলপ বাকলিত পানী থাকি গ'ল, সেইখিনি বনাওঁ। মাছৰ পেটু বনাওঁ, পেটু হৈ গ'ল। তাৰপিছতে দাংবডি বনাওঁ। সেয়াই আজি ৰাতি সাঁজ খাম। যদি ভিডিঅ'টো চাই সকলোৱে ভাল পাইছে, লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব।